নমস্কাৰ, আপোনালোক সকলোকে প্ৰিয়ংকাৰ পাকঘৰলৈ স্বাগতম জনাইছোঁ। আজি মই বিলাহীৰে কণীৰ দমৰ এটা নতুন ৰেচিপি লৈ আহিছোঁ। যদি ৰেচিপিটো চাই ভাল পায় প্লিজ লাইক, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন ৰেচিপিটো কেনেকৈ বনালোঁ চাওঁ। ইয়াৰ বাবে মই বিলাহী কাটি লৈছোঁ এটা, আৰু আদা নহৰু দুটা, কেঁচা জলকীয়া লগতে এটা পিঁয়াজ। এইখিনি মই এতিয়া মিক্সিত পিহি ল'ম। এয়া মই মিক্সিত পিহি ল'লোঁ। কণীকেইটা মই বইল দিছিলোঁ। এতিয়া কণীকেইটা এনেদৰে কাটি ল'ব যাতে নিমখ হালধি ভালকৈ সোমাই যায়। এতিয়া কেৰাহীটো গৰম হোৱাত মই ইয়াত মিঠাতেল দি লৈছোঁ। এতিয়া মই কণীখিনি ভাজি ল'লোঁ। নিমখ আৰু হালধি দিয়াখিনি মই ভিডিঅ'ত উঠাবলৈ পাহৰি গ'লোঁ। এতিয়া মোৰ কণীখিনি ভজা হৈ গ'ল। এয়া মোৰ কণীখিনি হৈ গ'ল। এতিয়া মই মিক্সিত পিহি লোৱা বিলাহী লগতে মছলাখিনি দি লৈছোঁ। এইখিনি এনেদৰে ভাজি ল'ব। এতিয়া ইয়াত হালধি পাউডাৰ লগতে নিমখখিনি দি ল'ব। এতিয়া এইখিনি ভালদৰে লৰাই ল'ব। পানীটো শুকোৱালৈকে অলপ ভাজিব লাগিব। এয়া চাওক, এনেদৰে ভাজিব লাগিব। এতিয়া মই আধা চামুচ জালুকৰ গুড়ি দিছোঁ, লগতে আধা চামুচ জিৰাৰ গুড়িও দি দিছোঁ। এতিয়া এইখিনি ভাজি ল'ব। এতিয়া মই পানী দি লৈছোঁ। আপোনালোকে যিমান গ্ৰেভি খায় সিমান পানী দিব। পানীখিনি দি অলপ উতলিবলৈ দিব। এতিয়া উতলি অহাত মই ইয়াত কণীকেইটা দি লৈছোঁ। এতিয়া মই ইয়াত অলপমান গৰম মছলা দি ল'ম। এতিয়া মোৰ কণীখিনি প্ৰায় ৰেডিয়ে। এইখিনি অলপ লৰাই দিব। এয়া চাওক, মোৰ বিলাহীৰে সৈতে কণীৰ দম। দেখিবলৈ কেনেকুৱা হৈছে বাৰু কমেণ্ট কৰি জনাবচোন। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।